হাই ফ্ৰেণ্ডছ, মোৰ নাম আকাশ আৰু আপোনালোকক মোৰ এই অল মিক্সাৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। হোৱাটছআপৰ প্ৰয়োজনীয়তা কিমান আপোনালোকে জানেই। বৰ্তমান সময়ত সকলোতকৈ প্ৰথম ডাউনলোড কৰা এপ্লিকেশ্যনটোৰ নামেই হ'ল হোৱাটছআপ। তো বন্ধুসকল, এই হোৱাটছআপৰে মই অতি প্ৰয়োজনীয় তিনিটা ট্ৰিক শিকাবলৈ বিচাৰিছোঁ, যি ট্ৰিক আপোনালোকৰ হোৱাটছআপ ইউজ কৰোঁতে সহায় হ'ব। আৰু ফ্ৰেণ্ড, এটা কথা, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক, তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ উপভোগ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, এতিয়া মই আহিছোঁ প্ৰথম ট্ৰিকটোলৈ। প্ৰথম ট্ৰিকটোৰ বাবে আপুনি প্লে ষ্টৰত গৈ চাৰ্চ কৰিব লাগিব মাস্ক চাট, MASK মাস্ক চাট, CHAT মাস্ক চাট। বন্ধুসকল, এইটো মই আগৰ পৰা ইনষ্টল কৰি থৈছোঁ, এইটো আপুনি ইনষ্টল কৰিব। বহুত ভাল এপছ হয় এইটো। ইয়াৰ সুবিধাটো মই কৈ দি আছোঁ। বন্ধুসকল, এইটো আপুনি ইনষ্টল কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰাৰ পাছত বন্ধুসকল আপুনি এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এখন চাৰ্ট দেখা পাব। বন্ধুসকল, ইয়াৰ সুবিধাটো মই কৈ দিছোঁ। আপুনি যদি কেতিয়াবা পাব্লিক বাছত গৈ থাকে, তেতিয়া আপোনাৰ কোষত যদি কোনোবাই থাকে, তেতিয়া আপুনি নিবিচাৰে যে তেওঁ আপোনাৰ মেছেজবোৰ চাওক, তেতিয়া আপোনাৰ এই এপ্লিকেশ্যনটো বহুত কামত আহিব। বা কেতিয়াবা ওচৰত বহুত মানুহ থাকে বা বন্ধু বান্ধৱীও থাকে, বা কেতিয়াবা কাৰোবাৰ চকু পৰিলে আপুনি এপ্লিকেশ্যনটোৰ পৰা হাত সাৰিব পাৰিব। বন্ধুসকল, এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপুনি পাৱাৰ কমাব পাৰে, বঢ়াব পাৰে। আপুনি এডজাষ্ট কৰি ল'লে হ'ল আপুনি কিমান দৰকাৰ। গতিকে আপুনি ইয়াত নিৰ্দিষ্টকৈ নিজৰ মতে ইয়াত আপুনি বঢ়াও কমাও কৰিব পাৰে। আপুনি ধৰি ইয়াক ৰিপ্লাই দিব খুজিছে, তেতিয়া আপুনি এডজাষ্ট কৰি লৈ এইটো পাৱাৰটো বঢ়াই আপুনি ইয়াত টাইপিং কৰিলে হ'ল। ইয়াত টাইপিং কৰি দিলে হ'ল। বন্ধুসকল, এইটো বহুত কামত আহিব। এইটো আপুনি ইনষ্টল কৰি লওক, এইটো বহুত কামত আহিব আপোনাৰ। ফ্ৰেণ্ডসকল, এতিয়া আহিছোঁ মই ছেকেণ্ড নম্বৰ ট্ৰিকটোলৈ। ছেকেণ্ড নম্বৰ ট্ৰিকটোৰ কাৰণে আপুনি প্লে ষ্টৰলৈ গৈ ওপৰৰ চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব হোৱাটছআপ। ইয়াৰে আপুনি ছেকেণ্ড নম্বৰ অপশ্যনটোত ক্লিক কৰিব। বন্ধুসকল, এইটো বহুত ভাল এপছ হয়। এই এপ্লিকেশ্যনটো 1 মিলিয়ন মানুহে ইনষ্টল কৰি থৈছে আৰু ইয়াৰ ৰেটিং হ'ল 4.2। ইয়াৰ পাছত আপুনি এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি ইয়াৰ একো চেঞ্জ কৰিব নালাগে। ইয়াৰ পাছত আপুনি ডাইৰেক্ট বেক যাব। বেক গৈ বন্ধুসকল, এইটো ডাইৰেক্ট ইয়াত নটিফিকেশ্যন আহি যায় হোৱাটছআপৰ। মানে এইটো মেছেঞ্জাৰ যেনেকৈ ইয়াত নটিফিকেশ্যন আহে, ঠিক তেনেদৰে এই বাবল ষ্ট'ৰৰ হোৱাটছআপ বাবল ষ্ট'ৰৰ ইয়াত নটিফিকেশ্যন আহে। আপুনি ইয়াত ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট চাই আপুনি ৰিপ্লাই দিব পাৰিব আৰু অফ কৰি থৈ দিব পাৰিব লগে লগে। বন্ধুসকল, এইটো বহুত ভাল, গতিকে এইটো আপুনি ইনষ্টল কৰি লওক, কামত আহিব। ফ্ৰেণ্ডসকল, এতিয়া আহিছোঁ মই থাৰ্ড নম্বৰ ট্ৰিকটোলৈ। বন্ধুসকল, আপোনালোকে দেখা পাইছে যে কেনেদৰে মই ব্লু টাইপিং কৰিছোঁ। ইয়াৰ বাবে আপোনালোকে প্লে ষ্টৰলৈ আকৌ গৈ ওপৰৰ চাৰ্চ বাৰত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি চাৰ্চ কৰিব লাগিব ব্লু ৱৰ্ডছ। আপুনি এই এপটো ইনষ্টল কৰিব লাগিব। এই এপটো ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি ইয়াত বিভিন্ন ধৰণৰ ষ্টাইল দেখা পাব, ৱৰ্ডছৰ ষ্টাইলবোৰ দেখা পাব। মই এক্সাম্পল হিচাপে এইটো দেখাই দিছোঁ। ইয়াত এক্সাম্পল হিচাপে মই লিখিছোঁ এনেদৰে আপুনি লিখি ইয়াত কিবা কৰিব নাইবা মই আকৌ দেখাই দিছোঁ বেলেগ এটা অপশ্যন। ধৰক আপোনাক দেখাই দিছোঁ মই ৰাউণ্ডটোলৈ ইয়াত লিখিছোঁ মই এইটো লিখি আপুনি ইয়াত লং প্ৰেছ কৰিব। লং প্ৰেছ কৰাৰ পাছত আপোনাৰ এইটো কপি হৈ যাব। কপি হোৱাৰ পাছত আপুনি ইয়াত গৈ হোৱাটছআপত গৈ আপুনি
ইয়াত আপুনি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পাছত আপোনাৰ এইটো হৈ গ'ল। তাৰপিছত আপুনি এইটো পঠাই দিব। দেখিছে ফ্ৰেণ্ড এইটো কিমান ধুনীয়া লাগিছে। গতিকে এইটো আপুনি ব্যৱহাৰ কৰক আৰু বন্ধু বান্ধৱীক পঠাই দিয়ক। গতিকে আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ ছ' মাছ।